हेलो गाइस, আজি হৈছে আমাৰ গাঁৱৰ বিহু। তো বলক আমি ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ আৰু ওয়েলকাম বেক টু মাই ইউটিউব চেনেল হৰকুমাৰ ব্লগ। আৰু আজি যি গতিকে আমাৰ গাঁৱৰ বিহু, সেইকাৰণে আমি আজি ভেকচিন দিম বুলি ভাবিছোঁ। আৰু এইখন হৈছে ঠেলাখনত আমি তিনিটাই ভেকচিন দিম, ভাইটি, মই, সৌৰভ। আৰু আজি ভেকচিনটো হ'ব আমাৰ লাচিত বৰফুকনৰ। আৰু আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ মই আজি ভেকচিন কেনেকৈ আৰু এনেকৈ আমি ভেকচিনৰ বাবে আটাইকেইটা আমি ৰেডি হৈছোঁ। আৰু এই ঠেলাখনৰ ওপৰত সৌৰভ আৰু ভাইটি আৰু ছাইডত আছোঁ মই। তো আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে লাচিত বৰফুকনৰ ভাওটো। আৰু এনেকৈ আমাৰ ভাইটিয়ে সৌৰভক পেকেৰে গোটাই সানি আছে আৰু লগতে মই আছোঁ ছাইডত থিয় হৈ পেকেদি সানি। আমি যি গতিকে লাচিত বৰফুকনৰ ভাও দিম, চব আমি পেকেদি সানিম। আৰু এনেকৈ আমাৰ ভাইটি ৰেডি কৰাত ব্যস্ত হৈ আছে। জীৱনত কিন্তু গাইজ কোনোদিনা ভেকচিন দি পোৱা নাছিলোঁ, এইবাৰে প্ৰথম। কি হয় নাজানো আৰু আপোনালোকে কমেণ্ট কৰি জনালে ভাল হ'ব কেনেকুৱা হৈছে। আৰু আমাৰ তিনিটাৰ বাহিৰেও আৰু লগতে আলিমন আৰু অজয়ে আমাক বহুত হেল্প কৰিছে, তাৰ বাবে বহুত ধন্যবাদ। আৰু এইখনে হৈছে আজিৰ আমাৰ গাঁৱৰ বিহুৰ মঞ্চ। কিন্তু গাইজ আহি ভুলেই কৰিলোঁ, আহি কিনে আমি বহুত পৰ ৰখিবলগীয়া হ'ল। এতিয়াহে আৰম্ভ হ'ব আৰু আমাক 2টা বজাতে মাতিলে, কিন্তু আমি ৰখি বহুত আমনি লাগিল, সেইকাৰণে আমি ভাগৰি পৰিলোঁ। আৰু এনেকৈ আৰম্ভ হ'ল ৰছী টনা খেল। বহুত দেৰি অপেক্ষাৰ ফলত মই লাচিত বৰফুকন আহি পালোঁ দে। মই লাচিতে কৈছোঁ, দেশত চাই মোমাই ডাঙৰ নহয়, সেই বুলি মোমাইৰ গল টুকুৰাই দিলোঁ। ভেকচিন প্ৰতিযোগিতা মুকলি ঘোষণা
এনেকৈ ভেকচিনেশ্যন দি হোৱাৰ পাছত লাহে লাহে গধূলি হ'ল আৰু আজি আহিব ৰুদ্ৰসাগৰ আৰু লগতে জিমনিৰ গীতৰ শৰাই। তো আপোনালোকে সকলোৱে আহিব চাবলৈ। আৰু এনেকৈ মঞ্চ সজাই লাহে লাহে সম্বোধনাৰ কাৰণে যোগৰ প্ৰস্তুতি চলাই আছে। তো এতিয়া চাই লওঁ কি হয়। এই একো হোৱাই নাই, বহুত সময় আছে। সম্বোধনা জনাব, শ্ৰদ্ধাঞ্জলি, এইকেইটা যে আপোনালোকে দেখিছে এইকেইটা মৃতকৰ শ্ৰদ্ধাঞ্জলি জনাব। তাৰপাছতে মঞ্চ উদ্বোধন কৰিব। আৰু মই আহি গ'লোঁ অলপ চাবলৈ আৰু তাও দিবলৈ। মঞ্চত উপস্থিত হোৱা আৰু আমি সম্বৰ্ধনা জনাওঁ আনন্দ ৰাভা, সভাপতি কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা ডাঙৰীয়া, ৰাভা ছাত্ৰ সন্থা। এয়া আনন্দ ৰাভা ডাঙৰীয়াক সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ একনিষ্ঠ কৰ্মী হেমেন অজিত আলী, সম্পাদক দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ। আৰু এনেকুৱা আটাইকেইটাই শ্ৰদ্ধাঞ্জলি জনালোঁ আমি সমূহ ৰাইজে। ৰাইজক 1 মিনিট সময় থিয় দি আমাৰ বৰপাৰা নিবাসী 7জন লোকৰ মৃত্যুৰ বাবে মৌনব্ৰত সভাপতি হৰি দাস, তেখেতক সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ এগৰাকী বিষয়ববীয়াই। সভাপতি আমাৰ একালৰ বকোৱা অঞ্চল ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু আজিৰ এই বহাগৰ এনিশাৰ সাংস্কৃতিক সন্ধিয়াৰ উদযাপন সমিতিৰ সভাপতি লক্ষণ ৰাভা ডাঙৰীয়া। আমাৰ নাচনী দুটা ওলালে, আজি বোলে নাচিব মঞ্চত। কি ফালে আজি চাওঁ নহয়। প্ৰথম বঁটা বিজেতা হৰকুমাৰ কলিতা। কিবা এটা নহয় কিবা এটা পুৰস্কাৰ পালোঁ আমি। হৰকুমাৰ কলিতাক বঁটা প্ৰদান কৰিছে আমাৰ সম্পাদক ডাঙৰীয়া। মানুহ বেছি হোৱাই নাই, ভাত চাত বানে হৈছে নে নাই বা। আৰু এনেকৈ বগীজাৰি বাই যোৱাৰ পাছতে আমাৰ আহি গ'ল নাচনী। একদিন আমারও দিন আইব র। নাহৰ বাগৰ কপৌ কেতেকী মন মতলীয়া কৰা সুগন্ধিৰ হকু।
Hare